এজন সাংবাদিক কি কি গুণৰ অধিকাৰী হ'ব লাগে? সাংবাদিকজন হ'ব লাগিব মেধা আৰু বুদ্ধিমান। তেওঁ হ'ব লাগিব সমবন্ধু ভাৱাপন্ন, অহংকাৰী, ৰুক্ষ মেজাজী বা গুমুঠামুখৰ হ'ব নালাগে। তেওঁৰ থাকিব লাগিব বাস্তৱসন্মত কল্পনা শক্তি। যিকোনো প্ৰতিকূল পৰিস্থিতিত কাম কৰিব লাগিব, লাগিলে সেয়া দুৰ্ঘটনাৰ ক্ষেত্ৰই হওক বা যুদ্ধক্ষেত্ৰই হওক। তেওঁ হ'ব লাগিব নিৰ্ভুল, কামত থাকিব লাগিব তেওঁৰ প্ৰচণ্ড ক্ষিপ্ৰতা। উদ্ভাৱনা শক্তিও তেওঁৰ থাকিব লাগিব। সাংবাদিকজন হ'ব লাগিব সাহসী, কিয়নো সাংবাদিকৰ জীৱনত বিপদ আৰু প্ৰত্যাহ্বান প্ৰচুৰ। তেওঁ হ'ব লাগিব সহনশীল আৰু সুস্বাস্থ্যৰ অধিকাৰী। তেওঁৰ থাকিব লাগিব সাংগঠনিক শক্তি, পেছাদাৰী জীৱনতো তেওঁৰ দক্ষতা থাকিব লাগিব। তেওঁ কোনোৱে একো কৰি নিদিয়ে, সকলো নিজেই কৰি ল'ব লাগিব। তেওঁ হ'ব লাগিব ধৈৰ্যশীল, বাৰম্বাৰ ব্যৰ্থ হ'লেও ভাগৰি পৰিব নালাগিব। মানসিক সতৰ্কতা হ'ব লাগিব তেওঁৰ আটাইতকৈ শ্ৰেষ্ঠ গুণ এয়া। সাংবাদিকতাৰ পথ অতি পিছল আৰু প্ৰলোভনেৰে ভৰা, গতিকে ইয়াৰ মুখামুখি হ'বলৈ হ'লে সাংবাদিকজন হ'ব লাগিব সৎ। নিয়মানুৱৰ্তিতাও আন এটি প্ৰধান গুণ। তেওঁ হ'ব লাগিব সদা হাস্যমুখৰ। সকলোবোৰ পৰ্যবেক্ষণ কৰি ভাল বেয়া দুয়োটা দিশ বিশ্লেষণৰ ক্ষমতাও তেওঁৰ থাকিব লাগিব। সাংবাদিক এজন কুটবুদ্ধি সম্পন্ন হ'ব লাগিব। তেওঁ উচ্চ ৰস বোধসম্পন্নও হ'ব লাগিব। সকলো মানুহৰ লগত মিলি থাকিব পৰা আৰু বিভিন্ন অৱস্থাত খাপ খাই থাকিব পাৰিব লাগিব। তেওঁ হ'ব লাগিব উদ্যোগী। তেওঁ এনে ব্যক্তিত্ব গঢ়ি তুলিব লাগিব যাতে মানুহে তেওঁক পচন্দ কৰে।